কাম কৰি আছে আপুনি সেইটো নাজানে এই ছোৱালীটোক কম বয়সত আপুনি বিয়া দিব তাৰ পিছত ঘৰ সংসাৰৰ বুজা হেৰি কৰিব লাগিব কিমান ভুল কাম কৰি আছে তেওঁ পিছত আপুনি পস্তাব দেই এইটো কাম এতিয়া নকৰিব বৰ্তমান আপুনি কালি 10টা বজাত আমাৰ থানাত যাব মই গাভুৰা হৈছো এই গাভুৰা আছো এতে আপোনালোকৰ ঘৰ আৰু আমাৰ ঘৰ বেছি হেৰি নহয় আপোনালোকে চুৰ কৰি বিয়া দি আছে মুক্ত জনোৱা নাই আপোনালোকে মহামিলন CLFৰ উদ্যোগত জনিয়াত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন সমগ্ৰ দেশৰ লগতে মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মহামিলন মণ্ডল পৰ্যায়ৰ সংগঠন চমুকৈ CLFৰ উদ্যোগত জনিয়াত 8 মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় দিৱসটিৰ লগত সংগতি ৰাখি বিভিন্ন CLFৰ কৰ্মীসকলে বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা অনাৰ উদ্দেশ্যে সজাগতা সভা আৰু বাতৰণত প্ৰদৰ্শন কৰে উল্লেখ্য যে জীৱিকা সখী আবিদা সুলতানা হক মমতাজ সিকদাৰ কহিনুৰ খাতুন আদি কৰি সমূহ জীৱিকা সখী আৰু CLFৰ সভানেত্ৰী মৰ্জিনা খাতুন আৰু সম্পাদিকা আঞ্জু মনোৱাৰা খাতুনৰ তত্বাৱধানত এখনি সজাগতামূলক ৰেলী উলিওৱা হয় বাল্য বিবাহ প্ৰতিৰোধ কৰক নাৰী নিৰ্যাতন বন্ধ কৰক নাৰীক উচ্চ শিক্ষিত কৰক আদি ধ্বনিৰে মুখৰিত কৰি তোলে ৰেলীত অংশগ্ৰহণ কৰা মহিলাসকলে CLFৰ উক্ত কাৰ্যসূচীত অতিথি হিচাপে মন্দিয়া অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড সমন্বয়ক বেনুধৰ দেৱজ্যোতি শৰ্মা উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট J24 আছাম আজি 8 মাৰ্চ 2023 আমাৰ গোটেই বিশ্বজুৰি মানে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন চলি আছে আৰু আমি জনিয়া মহামিলন CLFৰ তৰফৰ পৰা আমাৰ জনিয়া অঞ্চলবাসী ৰাইজক সজাগ কৰাৰ কাৰণে আমি নাৰী দিৱস উদযাপন কৰিছোঁ আৰু এই নাৰী দিৱস উদযাপনত আমি এটা সৰু বাৰ্তানাট কৰিছোঁ আৰু এতিয়া আমি শোভাযাত্ৰাটো আৰম্ভ কৰিম যাতে আমি আমাৰ সমাজত সকলোকে সৰু ডাঙৰ সকলো আৰু নাৰীবোৰক সকলোকে যাতে সজাগ কৰিব পাৰোঁ আৰু বাল্য বিবাহটো বন্ধ কৰিব পাৰোঁ নাৰী নিৰ্যাতনটো যাতে বন্ধ কৰিব পাৰোঁ এই কাৰণে আমি সকলো ৰাইজক এটা মেছেজ দিব খুজিছোঁ আমি সকলোৱে মিলি একগোট হৈ যাতে এই কামটো আমি সফল হ'ব পাৰোঁ আজি 8 মাৰ্চ আজি আমাৰ নাৰী দিৱস উদযাপন কৰি আছোঁ আমি এটা বাৰ্তানাট কৰিলোঁ আৰু আমি জনিয়া অঞ্চলবাসী ৰাইজক আমি এই নাৰী যেটো নিৰ্যাতন বা বাল্য বিবাহ এইটোৰ কাৰণে আমি এটা মেছেজ দিব খুজিছোঁ যে বাল্য বিবাহ আচলতে দিব নালাগে বাল্য বিবাহটো বন্ধ কৰিব লাগে আগত যি হৈছে হৈ গ'ল এতিয়া বৰ্তমান বাল্য বিবাহটো বন্ধ একেবাৰে কৰিব লাগে সেইকাৰণে আমি এই শোভাযাত্ৰা আৰম্ভ কৰাৰ কাৰণে ওলাইছোঁ মই বাৰ্তানাট কৰিছোঁ মই গাভৰুৱাৰ পাঠটো কৰিছোঁ আজি এই নাৰী দিৱসৰ দিনা মই এইটোৱে আহ্বান জনাওঁ যে আমাৰ বাল্য বিবাহ হ'ব নালাগে নাৰীৰ ওপৰত অত্যাচাৰ হ'ব নালাগে এইবিলাক গোটেই বন্ধ হ'ব লাগে এইটোও হ'ব নালাগে হা গতিকে মেইন আজি যেহেতু নাৰী দিৱস মই এইটোও কওঁ যে নাৰীৰ ওপৰত অত্যাচাৰ চলিব নালাগে প্লাছ লগতে পুৰুষৰ ওপৰতো অত্যাচাৰ হ'ব নালাগে